নমস্কাৰ ৱৰ্ল্ড অফ আৰ্চিতালে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয় আৰু আজি দিনটো বহুত স্পেচিয়েল হয় কাৰণ মই এখন একক অভিনয় কৰিবলৈ গৈ আছোঁ আৰু মই এতিয়া নিজৰ স্কুলৰ ক্লাছ কৰি পূৰা ৰেডি হৈ গ'লোঁ। মই পূৰা ড্ৰেছ আপত আছোঁ এতিয়া। তো ব'লক মাক দেখা মায়ে কি কৰিছে। আৰু এইজনী ভণ্টি খেলি আছে, মাক দেখাওঁগে। এয়া মা খানা বনাই আছে পূৰা। নমস্কাৰ। এতিয়া মই ছাৰলৈ ৱেইট কৰি আছোঁ। মোৰ নাটকৰ ছাৰ আহিব। তাৰপিছত আপোনালোকক দেখাই দিওঁ মোৰ অভিনয়ত কি কি বস্তু লাগিব। এয়া চাওক, ইয়াতে ঢেকীয়া, টেঙা, কলডিল, জলকীয়া এইবিলাক আছে। এইবিলাক মোৰ অভিনয়টোত লাগিব। কিন্তু আপোনালোকক এটা কথা কৈ থওঁ যে এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ মই যোনটো অভিনয় কৰিম সেইটো মোৰ নিজৰ ঘৰত নকৰোঁ, মোৰ কাষৰে বৰ্তা এজনৰ ঘৰত কৰিম আৰু আপোনালোকক তালৈকে লৈ যাম আৰু তেতিয়া আপোনালোকে চাবলৈ পাব মই ক'ত থাকোঁ, মোৰ ঘৰৰ চাৰিওফালটো চাবলৈ পাব। চ' ভিডিঅ'টো চাই থাকক। এয়া ছাৰ আহি পালেহি। বোকাখাটৰ হয়তো চবেই চিনি পায়েই, এয়া শ্ৰীযুত ৰাতুল ফুকন ছাৰ। আৰু এখেতে মোক হাতত ধৰি নাটকৰ জগতলৈ আনিছে আৰু এতিয়াও শিকাই আছে। তথাপিও মই পাকৈত হ'বগৈ পৰা নাই। এয়া ছাৰ কিবা এটা কম। ধন্যবাদ। কিনো ক'ম, তাইক অৰ্চিতা, তাইক সৰুৰ পৰাই মই আঙুলিত ধৰি পেলাই আচলতে নাটক কৰিবলৈহে লৈ আহিছোঁ। আচলতে মই তাইক শিকোৱা নাই। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ শিশুৰেই নিজৰ ভিতৰত কিবা এটা কলা অলৰেডি থাকেই আৰু মই তাইক খালি মাত্ৰ আঙুলিটোত ধৰি পেলাই থিয় হ'বলৈ শিকাইছোঁ। বাকীখিনি তাইতো কিবা এটা গুণ থাকিব লাগিব, নহ'লেতো এনেকুৱা এটা পৰ্যায় বা এনেকৈ ভাল নাটক কৰিব নোৱাৰে। তো তাইক আশীৰ্বাদ দিছোঁ এনেকৈ অনাগত দিনবোৰক যাতে ৰাইজৰ কাৰণে ধুনীয়া ধুনীয়া নাটক কৰক, শিকক। আৰু অহা বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকক প্ৰায় উলিয়াই লওক। আজি যেনেকৈ মই বুলিয়েই নহয় আৰু বিভিন্ন ডাইৰেক্টৰসকলে নাটক মোতকৈ ভাল নাটক কৰা মানুহসকলে যেনেকৈ ল'ৰা ছোৱালী উলিয়াই আনিছে, তাইও তেনেকৈ পিছৰ জেনেৰেশ্যনটোক উলিয়াই আনিব পাৰিব। সেয়াই, ধন্যবাদ। জাষ্ট প্ৰণৱ দা আহি পাইছেহি, জাষ্ট ভেকচিন লৈ আহিছে আৰু মোৰ প্ৰতিখন নাটকতে প্ৰণৱ দাই মোক ভিডিঅ' কৰি দিয়ে, কেমেৰা কৰি দিয়ে আৰু দাদাৰ সহযোগিতা নহ'লে মানে মোৰ এখনো নাটক তেনেকৈ হেৰি নহয়। চব তেনেকৈ ভিডিঅ' কৰি দিয়ে আৰু প্ৰণৱ দা কিবা কয়। নমস্কাৰ। ৱৰ্ল্ড অফ অৰ্চিতা চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। অকণমানি ভণ্টি বহুত ধুনীয়া অভিনয় কৰে, বহুত প্ৰতিভা আছে। সকলোৱে চাব, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে মৰম দিব। ধন্যবাদ। এয়া মোৰ অতি মৰমৰ দেউতা, মোৰ বন্ধু আহি পালেহি। মানে দেউতাই ভেকচিনে লৈ আহিছে, দুখন মাস্ক পিন্ধি আহিছে। এতিয়া চব আহি পালেহি। এতিয়া আমি জেগা মানে লোকেশ্যনলৈ যাম, ব'লক। ত' এতিয়া আমি লোকেশ্যনত যাম আৰু এইবিলাক এতিয়া ভৰাই আছে গাড়ীত। এতিয়া দেউতা গাড়ীত গ'ল বস্তুখিনি লৈ পেলাই আৰু ছাৰহঁতো গ'ল বাইকত। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ, মায়ে মই। আপোনালোকক পৰিৱেশটো দেখাওঁ। এয়া আমি লোকেশ্যন পাই গ'লোহি, আপোনালোকে ভিডিঅ'টো চাই থাকক।
শ্বুটিং হৈ গ'ল এতিয়া আৰু এতিয়া বহুত ৰ'দ দিছে আৰু এতিয়া ঘৰলৈ যাম তো ব'লক তো গাইজ মই ঘৰ পালোহি আৰু এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰোঁ চবেই ভাল পাব চাই আৰু মোৰ অভিনয়টো আপোনালোকে সোনকালে চাবলৈ পাব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব